মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি ক্লাছ 12 কেমিষ্ট্ৰিৰ কেইটামান কুৱেশ্যন লৈ আহিছোঁ তো এইকেইটা কুৱেশ্যন তোমালোকে চাব পাৰা তো এতিয়া পাৰ্টিকুলাৰলি কি কুৱেশ্যন আহে সেইটোতো কোনেও নাজানে কিন্তু তথাপিতো মই এইকেইটা লৈ আহিছোঁ যদি তোমালোকে এইকেইটা কুৱেশ্যন চোৱা নাছিলা তেতিয়াহ'লে চাব পাৰা আৰু ঠিক আছে তো এতিয়া আমাক কৈছে যে এলকহলক এইটো ফাৰ্ষ্ট কুৱেশ্যনটো চোৱা এলকহলক হেলো এলকানলৈ পৰিৱৰ্তন কৰিবলৈ থাইনিল ক্লৰাইডৰ ব্যৱহাৰ বেছি সুবিধাজনক কিয় সেইটো সুধিছে আমাক হোৱাই ইজ থাইনিল ক্লৰাইড ইজ প্ৰিফাৰ্ড ফৰ কনভাৰ্টিং এলকহল টু হেলো এলকেন হেলো এলকেন বুলি ক'ব পাৰে বা এলকাইল হেলাইড বুলি ক'ব পাৰে ঠিক আছে তো এতিয়া আমাৰ ইয়াৰে এনসাৰটো কি হ'ব সেইটো তোমালোকে চোৱা এইটো এটা এলকহল ঠিক আছে এলকহলৰ পৰা আমি কি বনাব লাগে হেলো এলকেন বা এলকাইল হেলাইড বনাব লাগে এতিয়া এই তোমালোকে জানাই যে থাইনিল ক্লৰাইড দিলে কি হয় এইটো নাম থাইনিল ক্লৰাইড দিলে কি হয় OH ঠাইত কি আহি যায় Cl আহি যায় ঠিক আছে তো ইয়াতে তোমালোকে চোৱা এইটো চোৱা Cl আহিছে তো এতিয়া হেলো এলকেন আমি পাই গলো বা এলকাইল হেলাইড পাই গলো আৰু সালফাৰ ডাইঅক্সাইড আৰু HCl টো আমি পাই গলো এই দুটা বস্তু পাই গলো এতিয়া আমাক কৈছে যে এই ৰিয়েকচনটো থাইনিল ক্লৰাইড যদি নিদি আমি বেলেগ দিও তেতিয়াও আমি হেলো এলকেন পাম কিন্তু থাইনিল ক্লৰাইডটো বেছি সুবিধাজনক কিহৰ কাৰণে সেইটো তোমালোকে এতিয়া চোৱা এতিয়া মনত ৰাখিবা এই ৰিয়েকচনটো যিটো সালফাৰ ডাইঅক্সাইড আৰু HCl উৎপন্ন হৈছে সেই দুটা এটা গেছ হয় সেইকেইটা তোমালোকৰ কি হৈ যায় এস্কেপ হৈ যায় উৰি গুচি যায় হৈ গ'ল তো সেইভাবে অনলি কি ৰৈ যাব তেতিয়াহ'লে হেলো এলকেন ৰৈ যাব তাৰমানে আমি যেতিয়া থাইনিল ক্লৰাইড আৰু মনত ৰাখিবা থাইনিল ক্লৰাইড দিলেহে কিন্তু SO2 আৰু HCl উৎপন্ন হ'ব সেইটো কিন্তু মনত ৰাখিবা তো সেইভাবে থাইনিল ক্লৰাইড ব্যৱহাৰ কৰিলে আমি হেলো এলকেন উৎপন্ন কৰাত আমাৰ বেছি সুবিধা হয় কাৰণ অনলি হেলো এলকেন ৰৈ যায় বাকি দুটা গেছ হিচাপত উৰি গুচি যায় ঠিক আছে মই লিখি দিছো তো তোমালোকে ইংৰাজী অসমীয়া দুইটাতে আছে ইয়াতে ইংৰাজীটো দিয়া গৈছে তো ইংৰাজী অসমীয়া দুইটাত দিছো তো তোমালোকে এইটো কুৱেশ্যন চাব পাৰা তো এইটো ইম্পৰ্টেণ্ট তাৰ মানে এনেকুৱা নহয় যে এইটোৱে আহিব নাহিবও পাৰে কিন্তু জাষ্ট আমি এটা তোমালোকক দিয়া গৈছে আৰু কুৱেশ্যন কেইটা তো এইবাৰ নেক্সট সুধিছে তলৰ কোনটো যৌগই হেল ভলহাৰ্ড জেলেন্সকি বিক্ৰিয়া দেখুৱাব মনত ৰাখিবা হেল ভলহাৰ্ড জেলেন্সকি বিক্ৰিয়া বুলি কয় ঠিক আছে এতিয়া মনত ৰাখিবা হেল ভলহাৰ্ড জেলেন্সকি বিক্ৰিয়া কাৰ্বক্সিলিক এচিড যৌগবিলাকে দেখুৱায় এতিয়াতো ইয়াত দুইটাইতো কাৰ্বক্সিলিক এচিড যৌগ হয় ইয়াত A B দুইটাই কাৰ্বক্সিলিক এচিড যৌগ হয় এতিয়া মনত ৰাখিবা সেই কাৰ্বক্সিলিক এচিড যৌগটোহে হেল ভলহাৰ্ড জেলেন্সকি বিক্ৰিয়া দেখুৱাব যিটোত আলফা হাইড্ৰোজেন আছে ইয়াতে আলফা হাইড্ৰোজেন আছে প্ৰথমটোত ঠিক আছে সেইভাবে ই হেল ভলহাৰ্ড জেলেন্সকি বিক্ৰিয়া দেখুৱাব কিন্তু সেকেন্ডটোৱে কি কৰিব নেদেখুৱাব কাৰণ তাতে ই কাৰ্বক্সিলিক এচিড হয় যদিও ইয়াত আলফা হাইড্ৰোজেন নাই ঠিক আছে তাৰপিছত নেক্সটটো তোমালোকে চোৱা মনত ৰাখি যেতিয়া ডি কাৰ্বক্সিলেশ্যন ৰিয়েকশ্যন যেতিয়া তোমালোকক কৰিবলৈ দিয়ে তেতিয়া তোমালোকে মনত ৰাখিবা ইয়াতে এইখিনি ঠাইত কি কৰিবা এইখিনি মূলকত ঠাইত তোমালোকে কি কৰিবা হাইড্ৰোজেন এটা দি দিবা দিলে এটা হাইড্ৰকাৰ্বন উৎপন্ন হৈ যাব হৈ গ'ল আৰু হাইড্ৰকাৰ্বনৰ লগত কি Na2CO3 উৎপন্ন হৈ যাব এইখিনি মই কৰি দিলোঁ বঢ়িয়াকৈ এইটো চাবা তো ইয়াতে যদি তোমালোকৰ কি হয় ইয়াতে আৰত ঠাইত যদি CH3 দি দিয়ে তেতিয়া কি হ'ব কোৱা তেতিয়া আৰত ঠাইত এইফালেও আৰত ঠাইত কি হৈ যাব CH3 হৈ যাব CH3 হৈ গ'লে আগৰ পৰা এটা ইফালে এটা হাইড্ৰোজেন আছে তো আৰু এটা হাইড্ৰোজেন যোগ হৈ যাব গ'লে কি হৈ যাব CH4 হৈ যাব হৈ গ'ল CH4 প্লাছ Na2CO3 হৈ যাব যদি আৰত ঠাইত CH3 দি দিয়ে হৈ গ'ল এইফালে তেতিয়া CH4 হৈ যাব প্লাছ Na2CO3 হৈ যাব ঠিক আছে তো এনেকৈ কেইটামান কুৱেশ্যন তোমালোকক দি দিলোঁ আৰু